দাদা 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 কেনে পালে শিলঙত আহি? বহুত ভাল লাগিছে, জীৱনত প্ৰথমবাৰ আহিছোঁ। এভৰিৱান, মই ধৰ্মেন্দ্ৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধৰ্মেন্দ্ৰছ ব্লগলৈ। আৰু মেঘালয় ছিৰিজৰ মোৰ এইটো দ্বিতীয়টি পাৰ্ট হয়, কাৰণ ইয়াৰ আগত মই প্ৰথম পাৰ্টটি আপোনালোকলৈ লৈ আনিছিলোঁ, যিটো আপোনালোকে অলৰেডি চাইছে চাগে। আৰু যিসকলে সেই প্ৰথম পাৰ্টটি চোৱা নাই সেইসকলৰ বাবে মই তলৰ মোৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, প্লিজ গৈ পেলাই তাতে চাব পাৰে। কাৰণ মই সেই ভিডিঅ'টিত বৰ্তমান মেঘালয়ত ভিজিট কৰিব লাগিলে কি কি কৰিব লাগে, মানে কেনেধৰণৰ ৰুল এণ্ড ৰেগুলেশ্যনছ, সেই সকলোবোৰ তাতে জনাইছিলোঁ। আৰু এই দ্বিতীয়টি পাৰ্টটিত আপোনালোকে দেখা পাব আমি চেৰাপুঞ্জী গৈ পালোঁ নে নাই, আৰু গৈ পাই আমি তাতে কি কি কৰিলোঁ। আৰু চেৰাপুঞ্জীৰ বহু ধুনীয়া ধুনীয়া ঠাই মই আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰাই দেখাই গৈ থাকিম। তাৰ বাবে আপোনালোকে মোৰ এই ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু আমি বৰ্তমান আছোঁ ইক' পাৰ্কত, আৰু আপোনালোকক ইক' পাৰ্কৰ অলপ সৌন্দৰ্য দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান মই আৰু মোৰ বন্ধু মানিছে আমি ইক' পাৰ্কত আহি মানে সৰু পোৱালীৰ দৰে হৈ গৈছোঁ। চাওক, আৰু সৌফালে চাওক এজনে ঝুলা ঝুলি আছে বিজিত, আৰু ইফালে কেমেৰামেন হেমন্ত দাৰ সৈতে বিজিত কলিতা। मनीष कैसा लगा? एकदम बढ़िया, फर्स्ट क्लास। फर्स्ट क्लास। अभी ना আৰু এইজন চাওক আমাৰ কেমেৰামেন, আৰু এইজন আমাৰ মডেল আজিৰ। দাদা 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 কেনে পালে শিলঙত আহি? বহুত ভাল লাগিছে, জীৱনত প্ৰথমবাৰ আহিছোঁ। देखिए ये दो जन को देखिए, इतना बड़ा स्पेस है और उन लोग को मिला है यही स्पेस जो फोटो खींचने के लिए। उस तरह भी है ना इको पार्क, फले तो हमें जो है ना। हमारा ब्लॉगर धर्मेंद्र बर्मन। আমি শিলত নুঠিলোঁ দেখোন, বেলেগ বেলেগ তিনিটা। চাওক আমাৰ ল'ৰাকেইটা ভাল ঠাই দেখিব পালেই হ'ল আৰু ফটো উঠিব লাগি যায়। পুৰা ফটো উঠিম বুলি আহিছে শ্বিলঙত, মানে চেৰাপুঞ্জীত। এইজন চাওক হিৰো, অসমীয়া মুভিৰ হিৰো বিজিত কলিতা।
এয়া সব সুন্দৰ ঠাই এইফালে আছে ৱাটাৰফলটি আৰু বৰ্তমান আমি এতিয়া ইকো পাৰ্কৰ পৰা যাবলৈ ওলাইছোঁ বহুত ভাল লাগিল ঠাইটো আশা কৰিলোঁ আপোনালোকেও ভাল পাব আৰু বৰ্তমান আমি ইকো পাৰ্কৰ পৰা ওলাই পেলাই 7 চিষ্টাৰ ৱাটাৰফলৰ ফালে গৈ আছোঁ আৰু গম নাপাওঁ মোৰ বন্ধুবৰ্গসকলে তেখেতলোকে কেনে পালে বহুত ভাল এশৰ ভিতৰত 100 দিছোঁ এশৰ ভিতৰত আৰু বৰ্তমান আমি আহি পাইছোঁ 7 চিষ্টাৰ ৱাটাৰফল আৰু আজি পৰিৱেশটো বহুত সুন্দৰ হয় কুঁৱলীবোৰ নাই ক্ৰিষ্টেল ক্লিয়াৰ হৈ আছে ঠাইবোৰ ভালদৰে চাব পাৰিছোঁ কাৰণ মই যিমানবাৰ আহিছোঁ ইয়াতে একো দেখা পোৱা নাই 7 চিষ্টাৰ ৱাটাৰফলত আৰু ইয়াতে 7 চিষ্টাৰ ৱাটাৰফলতো একো পানী চানী নাই 7 টাইম 7 বাৰ 7 টাইম হতে আছে ৱাটাৰ 1 2 3 4 7 চিষ্টাৰ ৱাটাৰফলত বিশেষ একো চাবলগীয়া নাছিলে কাৰণ পানী শুকাই গৈছে পানীয়ে নাই চ' একো আমি দেখা নাপালোঁ তেনেকুৱা বিশেষ চ' আমি আমাৰ নেক্সট লোকেশ্যনলৈ গৈ আছোঁ চ' তাতে গৈ আপোনালোককো লগ পাম আপোনালোকে মোৰ এই নেক্সট লোকেশ্যনটো চাব লাগিলে আপোনালোকে মোৰ মেঘালয় চিৰিজৰ তৃতীয়টি পাৰ্টি চাব লাগিব আৰু মোৰ তৃতীয় পাৰ্টি চাব লাগিলে আপোনালোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব লাগিব আৰু লগতে বেল আইকনটো বজাই অল কৰি দিব লাগিব যাতে আপোনালোকে মোৰ ভিডিঅ'ছৰ ন'টিফিকেশ্যনবোৰ পাই থাকে আৰু লগতে মোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয়কৈ জনাব এই ভিডিঅ'টি চাই কেনে পালে আৰু আপোনালোকৰ বাবে এটা সৰু প্ৰশ্ন আছিলে আৰু আশা থাকিলে উত্তৰটি নিশ্চয় দিব বুলি মই আপোনাক এটা বস্তু দেখাম এই ঘৰবোৰ চাওক মানে কি ধুনীয়া সৰু সৰু আৰু এই ঘৰবোৰ কিয় এনেকুৱা বনায় মেঘালয় বা চেৰাপুঞ্জীৰ ফালে আপোনালোকে মোক তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু লগতে মোৰ ভিডিঅ'টি লাইক শ্বেয়াৰ আৰু মোৰ চেনেলৰ ছাপোৰ্টৰ বাবে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব টিল দেন টাটা বাই বাই ইয়াতে থাক না ক্লোজ